আগত আহি ফাংচন চালি নহয় পঢ়াটো এনেকৈ আগবাঢ়ি আহিব লাগিব আহিবিনে নাহে তোমালোকে নাম কৰিব লাগিব কিন্তু পঢ়ি শুনি ডাঙৰ মানুহ হৈ আৰু এনেকুৱা অনুষ্ঠানবিলাক আৰু হ'ব লাগিব এতিয়া যে ভিডিঅ' চালিয়ে নহয় পঢ়ি উঠাৰ পিছতহে ভিডিঅ' চাবি এতিয়া কেনেকৈ গানটো গাম তোমালোকে একেলগে গাব লাগিব গাবি হে পকেট গৰম হে তিৰিৰ মৰম হে পকেট খালী হে তিৰিৰ গালি খিটেকাই দুটা তিৰি খিটেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যাই চুলি হৰি কিহে পাইছি কিহে ধৰছি বাটৰ কচু দাঁত ধুইছি খিটেকাই তত ধৰাই গাইছি এই খিটেকাই কেনে বজা জ্বালা পাই গৈছো এই জ্বালা দুটা তিৰি চুপুৰাই ফালে আৰু ভাল লাগিল আপোনালোকৰ মাজত আহি পালে মই একবাৰ হ'লেও খিটেকাই হওক চিপিয়াত কম যায় যে 2 নং সোণাজুলিত যাই ভাল লাগছে বুলি ক'ব লাগবনে নাই বাৰু আমাৰ চিৰিয়েল কৰোঁতে আপোনালোকক মনোৰঞ্জন দিব যাওঁতে ভুল হয় আমিও ক'তো শিকি অহা নাই তথাপি আপোনালোকে চাই আছা কাৰণে আমি কৰি আছোঁ আৰু আমি কৰি আছোঁ কাৰণে আপোনালোকে ইমান ধুনীয়াকৈ চাই আছা আৰু যথেষ্টখিনি শিল্পী আছে ইয়াৰ পিছত মানসী চহৰীয়াও আছে আৰু আমি বেছি দীঘলীয়া নকৰোঁ আমি আকৌ ইয়াৰে আপোনালোকৰে স্থানীয় শিল্পী আছিল পেট্ৰলৰ দাম বাঢ়িছিল আমি একেলগে গানটো শ্বুটিং কৰিছিলোঁ ইয়াতে আছে ক'ত আছে সি ইফালে আহিলে ভাল লাগব কিন্তু আপোনালোকে ইয়াৰে ল'ৰা কিন্তু আপোনালোকৰ ল'ৰাক ইয়াৰে আগবঢ়াই নিয়াত সহায় সহযোগিতা কৰিবি কিন্তু ঘৰৰ ওচৰৰ ল'ৰা কোনো আগবাঢ়ি যোৱাত সহায় নকৰে বেলেগটো ইউটিউবাৰবিলাক হওক প্ৰতিভাবিলাক হওক বহুত আগবাঢ়ি যাই থাকে আৰু ইমান ধুনীয়াকৈ গানটো গাইছিল আপোনালোকক মই ভিডিঅ' কৰি দেখুৱাইছিলোঁ ভাঙা টিভি চেনেলতো দিছিলোঁ ই গাইছিল আমি এতিয়া ই গাব আমি নাচিম ইয়াতে আমি নাচাই নহয় আপোনালোকৰ নাচিব লাগিব বেছি সময় নহয় 3 মিনিট দে পেট তলত